টাইম হৈছে 2:52। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি এটি বিশেষ ব্লগ বনাবলৈ গৈ আছোঁ, কাৰণ আমাৰ ঘৰৰ ফালৰ পৰা এখন ভাওনা বহুত দিনৰ আগতে আগবঢ়াই থোৱা আছিলে আৰু সেই ভাওনাখনৰ আজি নাট খুলিব। যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৱে ভিডিঅ'টো চাব, এনজয় কৰিব আৰু লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ব'লক। তো গাইজ, কালি আমাৰ ভাওনা ভাগত ধুনীয়াকৈ নাটখন খোলা হ'ল আৰু আজি হ'ল 18 তাৰিখ। আমাৰ মানে আজি দিনতে ফাইনেল হৈছে, গুৱাহাটী যাব লাগে বোলে। এতিয়া 6:30 হ'ল, আমি ধুনীয়াকৈ গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ। ট্ৰেইনত যাম। আপোনালোকক গোটেই জাৰ্ণিটো এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লক। ফাইনেলি গাইজ আহি পালোহি আমি হাৰমতি ষ্টেচন। আমি ট্ৰেইনত উঠিলোঁ আৰু ট্ৰেইন এতিয়া যাব। একদম ধুনীয়াকৈ মানে আমি ৰখি আছোঁ নহয়, আৰু আমাৰ সন্মুখতে মানে ডাইৰেক্ট আমাৰ S4 ডবা আছিলে, একদম S4 ডবা আমাৰ সন্মুখতে ডাইৰেক্ট ৰখি গৈছে। ডাইৰেক্ট উঠিছোঁ, একদম কোনো টেনশ্যন নাই, আৰামছে বিন্দাছ গৈ থাকোঁ। ৰাতিটো চাই থাকোঁ, আপোনালোকে আৰু এনজয় কৰিব। গাইজ আহি বহি একদম আমি পাই গ'লোহি বিশ্বনাথ চাৰিআলি। আজি আমাৰ লগত আছে দীপাংকৰ আৰু বাকীকেইজনে শুই আছে, গতিকে ডিষ্টাৰ্ব নকৰোঁ, বাকী চাই থাকক। গাইজ এতিয়া বাজিছে প্ৰায় 11:15 আৰু আমি চালোহি বালিপাৰা। এতিয়া মই অলপ শুই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। টাইম হৈছে 2:52 আৰু আমি পাই গ'লোহি ৰঙীয়া জংচন। ইয়াত মানে অলপ সময় ৰখাই মই অকল শুলোঁ, এতিয়া শুই মেলি উঠিলোঁ আৰু। প্ৰায় 4:03 আৰু আমি পাৰ হৈ আহিছোঁ কামাখ্যা ষ্টেচন আৰু কলকাতা বজাৰ ষ্টেচন পাম আৰু কলকাতা বজাৰ ট্ৰেইন ষ্টেচন পাই গ'লোঁ। বেয়া লাগিল এক্সপিৰিয়েঞ্চটো। এতিয়া ব্লগটো শেষ কৰিম আৰু চাই থাকোঁ।